हेलो दोस्तों, मैं क्या फैशन संदीप ब्लॉग तो आज আমি মণিমুখলৈ ওলাইছোঁ। তো মণিমুখ কৰিবলৈ যাওঁ ব্লগ ভিডিঅ' আৰম্ভ কৰোঁ। আৰু মোৰ পিছতে এয়া মাদলিকাৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ তো ব্লগ ভিডিঅ' আৰম্ভ কৰোঁ। এতিয়া আমি যাই আছোঁ আৰু আপোনালোকে ভিউ চাওকচোন, কেনে মজা ভিউ। আপোনালোকে ভিউ চাই যাই থাকক আৰু মই যাই থাকোঁ আৰু মোৰ পিছতে ইমান ধুনীয়া ভিউ তো অলপ যাই থাকোঁ। হ'ল খেতি পথাৰ আপোনালোকে ভিউ চাওক, কি মজা লাগিছে আৰু বতৰটাও মজা মাৰিছে। টাৱাৰটো ইয়াতে আছে, কিমান ডাঙৰ। এই মাহৰ আগত যে আছে এয়া হ'ল কদমৰ তল আৰু এই আগতে ৰুচি আছে তাৰ লাগি যাওঁ আৰু তাৰপিছত আৰু ঘূৰি আহিম তাৰে পৰা। মাহোন আগত যাই আছে আৰু এয়া পুৱাৰ কি মজা মজা হাৱা মাৰি আছে। এইখন ৰূপচি, আমি আহি গ'লো ৰূপচিৰ লাগিম। ৰূপচিৰ অলপমান আৰু ওচৰত যাওঁতে খেতি কৰিছে, কিমান ধুনীয়া লাগিছে চাওকচোন, একদম ভিউটা মজা। আপোনালোকৰ ভাল লাগিছে লগা নাই? বগৰী গাছ এনে মজা লাগিছে চাই। হোটেলো আছে, সেইখন চাওক হোটেল। তাৰপৰা যদি এতিয়া ফুৰিব আহে এই হোটেলখনত যাব পাৰে, কিবা খাই ল'ব পাৰে। এয়াই হ'ল ৰূপচি, আমি আহি পালোঁ ৰূপচিৰ লাগি। অলপমান আৰু আগত যাম, তাৰপিছত ঘূৰি আহিম আৰু সেই টাৰ্ণিংটাৰ লাগি যাম। টাৰ্ণিংটাৰ পৰা আৰু ঘূৰি আহি এনেকৈ যাই যাই আৰু সেই ঘৰত যাম। এইখন হ'ল ৰূপচি স্কুল, এয়া হ'ল পেট্ৰল পাম্প। এতিয়া বন্ধ হৈ আছে আৰু আপুনি ইয়াৰ পৰা ভিউ চাওক না, কিমান মজা লাগিছে ভিউটা। এই টাৰ্ণিংটেদি ঘূৰা কথা আছিল, কিন্তু মাহুন নগ'লাক আগত গৈছে, তাৰমানে মাহুন আগতে যাব পাৰে। টাৰ্ণিংটাৰ পৰা নুঘূৰে, সেই মাহুন আগত যাই আছে। ইয়াৰে ৰাস্তা মাহা বহুত বেয়া ৰাস্তা, গাঁটাই গাঁটা চাওকচোন আপোনালোকে, চব গাঁটা। এইয়া গাঁটা এটা, এয়া গাঁটা 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 গাঁটাই। ইয়াৰে পৰা মজা আহে চাওক আপোনালোকে, পকী উৰি গেলা চাওক কি মজা। এই ডাঙৰ ডাঙৰ গাছ, কি বা গাছ মই নাম নাজানো আৰু গাছৰ ভিতৰত। এবাৰহে ভাল ৰাস্তা পাইছোঁ, ব্লক কৰা ৰাস্তা। আমি আহি পালোঁ শ্মশানৰ জেগা, সেই তাতে মানুহবোৰে আৰু ইয়াৰ পৰা তলত চাওকচোন দলংখনৰ পৰা কি মজা লাগিছে। এয়া কি মজা ভিউ, আপোনালোকে চাই দিয়ক। কালি ইয়াতে এটা কম পানী আছিল, আজি বেছি পানী হৈছে। কালি ইয়াতে যে পানী পৰিছিল কেনে এতিয়া আমি যাং ঘৰত ফুৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। লগতে কমেণ্ট বক্সত জনাই দিব ভিডিঅ'টো কেনে হৈছে। তো বাই বাই।